আমি আহিছোঁ এতিয়া কানৈ কলেজ, কিন্তু কানৈ কলেজলৈ আহিছে CM মানে মামা। তো আমি সেইকাৰণে ৰৈ আছোঁ, কাৰণ এক্স কাৰণত সোমাব নিদিয়ে। তো ইয়াতে ৰৈ আছোঁ, পাছত চাগে CM যোৱাৰ পিছত সোমাব দিব। তো সেইকাৰণে ৰৈ আছোঁ আমি ইয়াত। CMৰ গাড়ী চাব ৰ'ব কিমান টকপা হয়। ইফালেতো আৰু আছে, পুলিচটো ক'বই নালাগে। এইটো সম্পূৰ্ণ ৰাস্তা ব্লক কৰি দিছে আৰু। স্কাউট কৰিছে নাই, ভয় লাগে নহয় এতিয়া। ফাইনেলি আমি সোমালোঁ ইয়াতে। সেইফালে মামাই দি আছে ভাষণ। আজি এই মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ বাবে হৈ পৰিছে সপোনৰ মহাবিদ্যালয়। আজি বহু ছাত্ৰ ছাত্ৰীয়ে সপোন দেখে কানৈ কলেজৰ পৰা কলেজীয়া ছাত্ৰীসকল আৰু কৰ্মচাৰীসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী, অসমৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। ইয়াতে চবেই কৈ আছে উজনি অসমৰ অগ্ৰণী ৰাইজে উপাধি প্ৰদান কৰে। অভূতপূৰ্ব জনপ্ৰিয়তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ বাবে হনুমানগঞ্জ কানৈ 1965 চনত দেশৰ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। মানুহ কিমান পৰিশ্ৰমী আৰু ইতিবাচক দৃষ্টিভংগী সম্পন্ন, শৃংখলাবদ্ধ আৰু সময় সচেতন হ'লে সপোনসমূহ লাহে লাহে ভাৰতবৰ্ষত আজি আমাৰ বাস্তৱত পৰিণত হৈছে। আজি যদি আমি দেশৰ
এম যাবৰ বাবে গেট ছেট খুলি ৰেডি এইফালৰ পৰা চি এমজন আহিব আৰু গাড়ীত উঠিব আৰু যাব এই দুখৰ পৰা ওলোৱা নাই কানৈৰ পৰা ওলাই আমি আহিলোঁ বজাৰলৈ মানে বিশাল মাৰ্কেটলৈ অলপ বজাৰ কৰিব লগা আছিলে তালৈকে বুলি গৈ আছোঁ আৰু এতিয়া কিউট কিউট বেবি ষ্টাফ আহি আমি এতিয়া কিবা এটা খাওঁ বুলি আহিছোঁ খাই বৈ আৰু একেবাৰে ৰুম যাম আৰু এতিয়া খাবলৈ বৰিং মানুহ বৰিং হৈ গৈছে আজি